এভৰিৱান, কি খবৰ? আশা ৰাখিছোঁ সকলো ভালে আছে। মোৰো ভাল। আৰু মই বাহঁতৰ ঘৰত আহিছোঁ। তো আজি ভাবিলোঁ বাহঁতৰ ঘৰৰ পৰা ভিডিঅ' এটা বনাওঁ। আৰু আমি অহা 3 দিনমান হৈয়ে গ'ল। বাহঁতৰ ঘৰত নতুন আলহী এটা আহিছে, তো সেইবাবে আমি ইয়াত আছোঁ। আৰু মাহঁত মেডিকেলত আছে, তো আজি চাগে আহিব। আৰু এয়া আমাৰ এইফালে আৰু এতিয়া গা ধুই আহিলোঁ মই, তো ভাবিছোঁ বজাৰত যাওঁ। মায়ে যাব কৈ আছে, বাহঁতৰ ঘৰৰ কাষতে আছে বজাৰ। তো চাওঁ কি কৰোঁ। তো ইয়াৰ লগত মই খেলিলোঁ অকণমান। কি হা? কি বগৰী খালা? গুটিটো ৰাখবা দে চোন। ৰাখবা দে গুটিটো কেনে দিছা। তো কি কৰোঁ দেখাই থাকিম, চাই থাকিব। গুটিটো নাখবা। হ'ব। আহা এতিয়া আহা, ভণ্টিক চাওঁ আমি। আহা। মই বজাৰত যাব লাগিব বা। আৰু এইফালে মই আমাৰ ৰাইজনীক লৈছোঁ শুৱাব। তাইৰ মাকে কিবা কামত বিজি হৈ আছে। আৰু দুপৰীয়া তাইক গা ধুৱাই দিয়াৰ পিছত তাইৰ টোপনি আহে। পিছে এতিয়া তাই অকণমান ডাঙৰ হ'ল, 3 মাহ কমপ্লিট হ'ল। চ' তাই অকণমান দুষ্ট কৰা হৈছে। সোনকালে টোপনি মাৰিব মনেই নকৰে। ভণ্টি চাওঁচোন, মোৰ চুলিটো আছে দেখছ? ভণ্টি তোমাৰ লগত খেলিব দিবা না খেলিবা? সেনেকে যাব নোৱাৰি, ভণ্টি আছে। তুমি আহা আহাচোন। আহা, ভণ্টি মাতছি তোমাক। নাখাওঁ। আৰু এয়া শুকান বগৰী কেইটা মই এইকাৰণে দেখুৱালোঁ যে শুকান বগৰী দেখিলে মোৰ দেউতালৈ মনত পৰে। কাৰণ মই শুকান বগৰী খাই বহুত ভাল পাওঁ। কেঁচা বা পকা বগৰীটো মই কেতিয়াও নাখাওঁ। সৰুতে দেউতাই বজাৰৰ পৰা লৈ অনা আছিলে শুকান বগৰী। কাৰণ মই আৰু মোৰ বাই খাই বহুত ভাল পাইছিল। আৰু এতিয়া মোৰ শুকান বগৰী দেখিলে দেউতালৈ মনত পৰে। আৰু ভিনদেউহঁতৰ বগৰীৰ গছ আছে, আৰু এইকেইটা বগৰী শুকাই থৈ দিছিলে। চ' মই খালোঁ। আৰু দুপৰীয়াৰ টাইমত অকণমান নিমখ লগাই শুকান বগৰী খোৱাৰ মজাটোৱে বেলেগ হয়। আৰু এইফালে আহি গ'ল আমাৰ হিৰো। মই বগৰী খোৱা দেখি সিও খাব লৈছে। মোৰ পিছে ভয় লাগে, সৰু ল'ৰা হয়। আৰু বগৰীৰ গুটি খাই পেলাব বুলি মোৰ ভয় লাগি আছিল। কিন্তু সি চব জানে, ধুনীয়াকৈ বগৰীকেইটা খাই গুটিকেইটাও পেলাই দি আছে। আইটো শুই থাকা ধুনু। শাক বনাবি? আঙুৰ খাওঁ দে। দেউতা আঙুৰ। গুড মৰ্ণিং। আৰু আজি হ'ল নেক্সট ডে মৰ্ণিং। মৰ্ণিং হৈ থকা নাই বাৰু, 11 মান বাজিল এতিয়া। মই গা ধুই আহিলোঁ। আৰু কালি বাহঁতৰ পৰা আমি ঘূৰি আহিলোঁ ঘৰ। কাৰণ আজি মোৰ বিয়া আছে, কালিও জোৰোণ আছিল, সেইটো কাৰণে। আৰু অকণমান পলমকৈ আহিল, আৰু মই আহিলোঁ ইভিনিঙত। চ' আহি কাপোৰ কানি ৰেডি কৰিলোঁ। আজি বিয়া আছে, মোৰ ফ্ৰেণ্ডৰ বিয়া, তাত যাব লাগিব, সেইটো কাৰণে। আৰু এতিয়া মই কাপোৰ ওলাই আছোঁ গডৰেজৰ পৰা। কোনযোৰ কাপোৰ নিওঁ এতিয়াও একো ঠিক হোৱা নাই বাৰু, চাইহে আছোঁ। আৰু এতিয়া মই যাব ওলালোঁ বিয়ালৈ। আৰু বিয়াৰ ভিডিঅ' মই অলৰেডি লং ভিডিঅ'ত শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকে চোৱা নাই, গৈ চাব। আৰু মই বিয়ালৈ অকলেই আহিছিলোঁ, মা লগত অহা নাছিল। আৰু মোৰ লগত কোনো ফ্ৰেণ্ডো অহা নাছিল, সেয়ে মই অকলেই আহিলোঁ। আৰু আজিৰ বিয়াৰ লুকটো মই আপোনালোকৰ লগত অতি সোনকালে শ্বেয়াৰ কৰিম। মই কেনেদৰে ওলাই মেলি আহিলোঁ গোটেইখিনি দেখুৱাম। আৰু এতিয়া মই কৰিব লৈছোঁ মেকআপ ৰিমুভ। মেকআপটো আজি কিয় বা মোৰ ৰিমুভ কৰিবই মন যোৱা নাই, ইমান ভাল লাগিছে।
মানে মোৰ নিজৰ ভাল লাগিছে, নিজৰ কথাটো কৈছোঁ, আপোনালোকে নাভাবিব আৰু মানে মোৰ ভাল লাগিছে কৰি কিবা এটা, চ' সেইটোৱে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব, বেয়া হ'লেও কমেণ্ট কৰিব, ভাল হ'লেও কমেণ্ট কৰিব। বেয়া হ'লে মই ভুলটো ঠিক কৰিব ট্ৰাই কৰিম আৰু ভাল হ'লে আৰু ভাল কৰিব চেষ্টা কৰিম। চ' সেইবাবে এনেকুৱা নহয় যে ভাল বুলিয়ে ক'ব, বেয়া হ'লেও বেয়াটোও দেখুৱাই দিব। মোৰ মেকআপ ৰিমুভ কৰা হৈ গ'ল। এতিয়া মই ফেচ ৱাছ কৰিম, কৰি চাহ খাম। চ' তাৰপিছত দেখাই আছোঁ। আৰু মেকআপখিনি ধুনীয়াকৈ ৰিমুভ হৈ গ'ল। তাৰপিছত মই আৰু একো ৰেকৰ্ড কৰা নাই। চ' আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিম। আৰু বিয়াৰ কেইখনমান ফটো মই ইয়াতে লগাই দিছোঁ। আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ বাই বাই।